চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অৰ্কিড মহোৎসৱ উদযাপন। অসম তথা উত্তৰ পূৰ্বাঞ্চল অৰ্কিডৰ ৰম্যভূমি। কেৱল উত্তৰ পূৰ্বাঞ্চলতে 800ৰো অধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায়। কিন্তু অসমৰ জাতীয় ফুল নানা ৰঙী অৰ্কিডসমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বহুদিনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে। এইখন মহাবিদ্যালয়ৰ প্ৰচেষ্টাতে ইতিমধ্যে গঠন হৈছে অৰ্কিড ছ'চাইটি অৱ আছামৰ। মহাবিদ্যালয়খনে নিজা উদ্যোগত গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ সকলোবিলাক অৰ্কিড সংগ্ৰহ কৰি এটা অৰ্কিড হাউচ। আজি এইখন চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় আৰু সাৰথী নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় অৰ্কিড মহোৎসৱ। মহোৎসৱৰ কাৰ্যসূচী অনুসৰি অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ৰাইজৰ মাজত বিক্ৰী কৰা হয় বিভিন্ন প্ৰজাতিৰ হাইব্ৰিড প্ৰজাতিৰ অৰ্কিড। ইয়াৰ পিছতে অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহত বিহু, মিচিং জনগোষ্ঠীৰ গুমৰাগ নৃত্য, বড়ো বাগৰুম্বা নৃত্য, নেপালী জনগোষ্ঠীয় নৃত্য আদি বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ দলে নৃত্যগীত পৰিৱেশন কৰি মুখৰিত কৰি সৃষ্টি কৰে এক উখল মাখল পৰিৱেশৰ। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত আৰু অসম অৰ্কিড ছ'চাইটিৰ সহযোগত লগতে চিলাপথাৰৰ প্ৰতিষ্ঠা হোৱা সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আমি এদিনীয়া বিশেষ কাৰ্যসূচী অৰ্কিড মহোৎসৱ আয়োজন কৰিছিলোঁ। আৰু এই অৰ্কিড মহোৎসৱৰ মুখ্য উদ্দেশ্যই হ'ল অৰ্কিডসমূহক আমি সংৰক্ষণ আৰু সংশোধনৰ কাৰণে আগন্তুক আমাৰ যি নৱপ্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলক আমি অৰ্কিডৰ প্ৰতি এটা মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে আমি এই মেলাটো আহ্বান কৰিছিলোঁ। আৰু লগতে যিহেতু অৰ্কিড বা কপৌফুলজোপাই হ'ল অসমৰ জাতীয় ফুল, আৰু অসমৰ জাতীয় ফুল বুলি কোৱাৰ লগে লগে জাতিৰ যি সংকটপূৰ্ণ মুহূৰ্ত, য'ত বিভিন্ন ভাষা ভাষী বা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিৱেশিত অসমভূমিত আজি এটা সংকটৰ মুহূৰ্তত আহিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰি আছোঁ, য'ত আমাৰ জাতি জনগোষ্ঠীৰ বাবেবিলাক লাহে লাহে আমাৰ এটা ভাঙোনমুখী এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আজি এই মুহূৰ্তটোত অসম অৰ্কিড ছ'চাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান উদ্যোগত যি অৰ্কিড মহোৎসৱৰ আয়োজন কৰা হৈছে, বিশেষকৈ অৰ্কিডজোপাই বা কপৌ ফুলজোপাই জাতীয় ফুলজোপাই আজি জাতিক আহ্বান কৰিছে আমাৰ অসমৰ সৰু বৰ যি জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠী যাতে এক হৈ থাকে। লগতে অৰ্কিডজোপাৰ যিটো ৰং, জাতীয় ফুলপাহৰ যিটো ৰং, সঁচা অৰ্থতে অসমৰ সৰু সৰু জাতি জনগোষ্ঠীৰ যি সাজ পোছাক, যি সংস্কৃতি, সেই সংস্কৃতিৰ যি ৰং, সেই ৰঙেই হ'ল অসমীয়া ৰং, আৰু সেই অসমীয়াৰ যি ৰং সেইটো হ'ল কপৌ ফুলপাহৰ ৰং। চিলাপথাৰৰ পৰা শম্ভু দাসৰ ৰিপৰ্ট, অসম টুডে।